ফ্ৰেণ্ডছ, আজি মায়ে ৰাতি সাজটো কি বনাইছে আপোনালোকক দেখাম দেই। আৰু যদি ভাল পায় পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব দেই। ব'লক। চাওক, ব্ৰইলাৰ মাংস, কচু আৰু জালুক, এয়া চাওক কিমান ধুনীয়াকৈ বনাইছে। খাই টেষ্টি লাগিব, কিন্তু লগতে পিঁয়াজো দিছে বাৰু। এতিয়া পানী দি জোল কৰি লৈছে, এয়া বনাই আছে মায়ে। আৰু হ'লে শেষত আপোনালোকক এবাৰ দেখাই দিম দেই আমি কেনেকৈ খাইছোঁ। এয়া চাওক, আমাৰ জালুকীয়া মাংস ৰেডি হৈ গ'ল। গোন্ধটো কিন্তু বৰ ধুনীয়া ওলাইছে, খাবলৈ ধুনীয়া হ'ব যেন পাইছোঁ। আৰু যেতিয়া আমি খাম আপোনালোকক দেখাই দিম দেই ফটোকপি। ব'লক।